হে এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোক সকলো ভালে আছে, ময়ো ভালে আছোঁ। তো এই সকলোবোৰ দৃশ্য দেখি চাগে আপোনালোকে অনুভৱ কৰিছেই। তো আজি কি বিশেষ দিন, আৰু অলৰেডি যিসকলে মোৰ থাম্বনেইল পঢ়িছে তেওঁলোকেতো অভিয়াছলি গম পায়েই। তো এয়া চাওক, আমাৰ যুঁজা চলি গ'ল ৰাতিৰ কাৰণে। আজি 2024 বৰ্ষৰ শেষ দিন, 31 ডিচেম্বৰ, আৰু আমি নতুন বছৰক আদৰিবৰ কাৰণে আজি ৰাতি কিছুমান আয়োজন কৰিছোঁ। আৰু সেইদিনাখন নতুন বছৰক আদৰিবৰ কাৰণে আমি নিজৰ অলপমান মুখ চৰ্চা কৰি ল'লোঁ চাৰিগৰাকী আমি আইসকলে। তো আপোনালোকক তাৰো দৃশ্য দেখাই দিছোঁ। এইগৰাকী হৈছে চুমি বা। তেওঁ সকলোৰে ঘৰত হোম ছাৰ্ভিচ দিয়ে। তো তেওঁক কণ্টেক্ট কৰিবৰ কাৰণে তেওঁৰ কণ্টেক্ট ডিটেইলছটো মই ইয়াতে লগাই দিছোঁ। আপোনালোকে যদি দুলীয়াজানৰ পৰা চাই আছে তো তেওঁক আপোনালোকে মাতিব পাৰে। আৰু আমাৰ সকলোবিলাক দেখি পেলাই আমাৰ ছোৱালী দুজনীও ফেচ মাস্ক লগাইছে পাউডাৰ দি পেলাই। তাহাঁতিও বহুত এনজয় কৰি আছে। আৰু মইতো দেখিছেই কিমান বেছিকৈ নিজকে ৰেডি কৰি আছোঁ নতুন বছৰক আদৰিবৰ কাৰণে। তো এয়া চাওক, ৰাতি হৈ গ'ল, সন্ধিয়াৰ আৰম্ভণি। আমাৰ চিকেন উইংছ দি কৰি আছোঁ। তো চিকেন উইংছ বাৰ্বিকিউ। এয়া চিকেন উইংছৰ পাছত আমাৰ নেক্সট ডিছ হৈ গ'ল চুঙা চাউল। তো চুঙা চাউলৰ এয়া বনোৱাৰ প্ৰক্ৰিয়া চলি আছে। এটাৰ পিছত এটাকৈ আপোনালোকক দেখাই গৈ আছোঁ আমি সেইদিনাখন কি কি উপভোগ কৰিছিলোঁ। এয়া চিকেন পোৰা হৈছে আৰু ডাক পোৰা হৈছিলে। তো বহুত টেষ্টি হৈছিলে গোটেইখিনি। তো আপোনালোকেও চাগে এনেধৰণে চেলিব্ৰেট কৰিলে বুলি ভাবিলোঁ। তাৰপিছত আহি গ'ল হাঁহ মাংস মোৰ বন্ধুৱে বনাইছিলে ৰঙালাও দি পেলাই। তো সেইটোও বহুত টেষ্টি হৈছিলে সেইদিনাখন। তো আমি গোটেইখিনি বহি থাকোঁতে এজন বিশেষ অতিথি আহি আমাৰ মাজত উপস্থিত হৈছিল। তেওঁৰ বিষয়ে মই একচুৱেলি ক'ব নালাগে, তেওঁক সকলোৱে চিনি পায়েই। অসমৰ জনপ্ৰিয় শ্ৰী যদুমণি দত্তদা। ৰিচেণ্টলি এছিয়ান ফিল্ম ফেষ্টিভেলত তেওঁৰ এখন ছবি নমিনেট হৈছে, জুইফুল। নমস্কাৰ। আজি ইংৰাজী নৱবৰ্ষৰ প্ৰাক মুহূৰ্তত আমি সকলোৱে ইয়াতে গোট হৈছোঁহি। খুব ভাল লাগিছে। অনাগত দিনত সকলোৰে শুভ হওক, সকলোৰে মংগল হওক। ধন্যবাদ। তো তেওঁক লগ পাই এদিনীয়া চিনাকি যেন নালাগিলে। আমি সকলোৱে মিলি নতুন বছৰক আদৰিবৰ কাৰণে সেইদিনাখন ৰাতি বহুত ধুনীয়াকৈ উপভোগ কৰিলোঁ। আৰু তাৰ পাছত সময় আহিল নতুন বৰ্ষক আদৰিবৰ কাৰণে। আৰু 12টা ঠিক বাজু হৈছিলে। আমি সকলোৱে গল্প কৰিলোঁ, তেওঁৰ লগত বহুত কথা পাতিলোঁ। তেওঁ বহুত নিজৰ অভিজ্ঞতা আমাৰ লগত শ্বেয়াৰ কৰিলে। আৰু তেওঁক লগ পোৱাৰ সৌভাগ্য আছিল বুলিয়েই কওঁ মই, কাৰণ তেওঁ এজন বহুত ভাল ব্যক্তি। চ' ফাইনেলি আমাৰ হাঁহ আৰু ৰঙালাও মাংস ৰেডি হৈ গৈ আছে। বহুত টেষ্টি হৈ গৈ আছিলে দেখিবলৈও আৰু খাবলৈও হৈছিলে বাৰু। এয়া এতিয়া 12টা ঠিক বাজিলে আৰু আমি অলপ ফূৰ্তি কৰিলোঁ। 12 বজাত 2025 বৰ্ষক আদৰিলোঁ। আৰু সকলোৰে এই বৰ্ষটো শুভ হওক বুলি তাকে কামনা কৰিলোঁ। এয়া চাওক, আমাৰ চুঙা চাউলো ৰেডি হৈ গ'ল ৰাতি আহাৰ। তো পিছদিনাখন হৈছিলে 1 জানুৱাৰী 2025 বৰ্ষৰ প্ৰথম দিন বুলি আমি সকলোৱে ভগৱানৰ আশীষ ল'বলৈ বুলি টিলিঙা মন্দিৰলৈ আমাৰ যাত্ৰা আৰম্ভ কৰিলোঁ। টিলিঙা মন্দিৰটো সকলোৱে চিনি পায়েই, ময়ো গৈছোঁ বহুত কেইবাৰ। তো এইবাৰো যেতিয়া চবৰ ফালৰ পৰা মিলিছিলে তো মই ভাবিলোঁ তো তাৰ পৰাই আমি এবাৰ আহোঁগৈ বুলি। তো সকলোকে লগ ল'লোঁ। এয়া চাওক কিমান ভিৰ হৈছিলে সেইদিনাখন। কিন্তু মানুহৰ মন থাকিলে ভগৱানে উপায় উলিয়াই দিয়ে বুলি এটা কথা আছে। ইমানখিনি মানুহৰ মাজতো আমি 10টা বজাত গৈ 11:30 বজাত সকলো শৰাই চাকি বন্তি জ্বলাই আমি ঘূৰি আহিবলৈ সক্ষম হৈছিলোঁ। এয়া ভগৱানৰে আশীৰ্বাদ বুলি ক'ম। তো আপোনালোকক ভিডিঅ'ৰ যোগেদি সেইদিনাখনৰ
এই ভগৱানৰ প্ৰতি ভক্তি থকা সকলো ভক্তিৰ মানুহৰ যি সমাগম ঘটিছিলে গোটেইখিনি আপোনালোকক এবাৰ কেমেৰাৰ যোগেদি দেখাই দিলোঁ তো গৈ খুব মনটো পবিত্ৰ লাগিলে তো যিসকলে টিলিঙা মন্দিৰ গৈছে তেওঁলোকে নিশ্চয় জানে এভৰিৱান আজি ঘূৰি আহিছোঁ মোৰ মাতটো একদম পূৰা ভাগি গ'ল আপোনালোকে শুনি চাগে গম পাইছে মই যেনে তেনে আপোনালোকক মানে মাতিছোঁ তো হেপী নিউ ইয়েৰ 2025 বৰ্ষটো সকলোৰে ভাল যাওক চবৰে সুখ সমৃদ্ধি আৰু সকলো আশা পূৰণ হওক গোটেইখিনি আশা কৰিলোঁ মানে বহুত বেয়াকৈ ডিঙিটো মাতটো বহি গৈছে মোৰ বহুত বেছি ফূৰ্তি কৰিলোঁ আমি বহুত ভাল লাগিলে তো নতুন বছৰ বুলি এইটো মোৰ এটা বেষ্ট ইয়েৰ হ'ব বুলি মই ভাবিছোঁ আপোনালোকৰ আশীৰ্বাদ কৰি যাব আৰু মোৰ ব্লগবিলাক চাই যদি ভাল পাইছে তেতিয়াহ'লে লাইক শ্বেয়াৰ কমেণ্ট কৰিবলৈ নাপাহৰিব তো বলক আকৌ আমি ইয়াৰ পৰা দুলীয়াজানৰ পৰা বোকাখাতলৈ যাত্ৰা আৰম্ভ কৰোঁ চ' এয়া আমি যোৰহাট ক্ৰছ কৰি বোকাখাত অভিমুখে গৈ আছিলোঁ তো পুনৰ এবাৰ নৱবৰ্ষ 2025ৰ বহুত শুভেচ্ছা আপোনালোকক জ্ঞাপন কৰিছোঁ আৰু যদি মোৰ ভ্লগবোৰ চাই আপোনালোকে ভাল পাইছে তেতিয়াহ'লে লাইক শ্বেয়াৰ কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু যিসকলে প্ৰথমবাৰৰ বাবে মোৰ ভিডিঅ'টো চাই আছে তো সেইসকলে মোৰ ভিডিঅ'টো ছাবস্ক্ৰাইব কৰিব বুলি আশা ৰাখিলোঁ তো আজিৰ ভিডিঅ'টো ইমানেই আৰু আগন্তুক এই বৰ্ষত আৰু এনেধৰণে ভিডিঅ' বনাই যাব পাৰিম বুলি আশা ৰাখিছোঁ আৰু আপোনালোকক এণ্টাৰটেইন কৰি যাব পাৰোঁ যাতে আপোনালোকে মোক আশীৰ্বাদ কৰিব চ' ভিডিঅ'টোৰ শেষত মোৰ কেইখনমান ভাল লগা ফটো লগাই দিলোঁ আপোনালোকে চাই ভাল পাব বুলি আশা ৰাখিলোঁ তো আজিলৈ ভিডিঅ'টো ইমানেই পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আপোনালোকৰ পৰা আজিলৈ বিদায় লৈছোঁ বাই বাই